দীপৰ বিলতে চাকৈ মাৰোতে চুকে ধৰিছিলে তোমাৰ ভৰিৰ কণাৰ ফুলত। हेलो गाइस वेलकम बैक टू माय आसाम भिडिओ चेनेल। तो आज आम और अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি আহিছোঁ দীপৰ বিলৰ পাৰত যাম আজি আমি। তো মোৰ লগত আহিছে এয়া ধ্ৰুৱ, আগৰ ভিডিঅ'টোত আছিল মোৰ লগত, আৰু মোৰ লগত আছে দীপংকৰ। তো এয়া ধ্ৰুৱ, আমি এতিয়া ক'ত যাম কৈ দিয়া। আমি দীপৰ বিল যাম, আৰু দীপৰ বিলত অলপ ফুৰিম, এনজয় কৰিম, বেলেগ কৰে আৰু ভিডিঅ' চাই থাকব আপোনালোকে। কি আছে তাকে নকওঁ। আজি বিশ্বনাথ বাবা কি তো গাইজ আমি আজি দীপৰ বিল গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো, আৰু আগত দেখাই আছোঁ চাই থাকক। হেল্ল' গাইজ, তো আমি ফাইনেলি আহি পালোঁ দীপৰ বিল। এয়া চাওক, দেখিবলৈ পাইছে মোৰ পিছফালে এয়া হৈছে দীপৰ বিল। তো মোৰ লগত আছে দীপংকৰ, এয়া ধ্ৰুৱ। মাৰতক মানুহ, মাৰতক মানুহ ৰাইজ সকল মাৰতক মানুহ। আৰু কি কৰি দিয়া অলপ লাহে লাহে হোৱা বহুত মানুহ। আপুনি চাই লওক, আমি দীপৰ বিল দেখুৱাম, মন্দিৰ দেখুৱাম, বহুত কিবা কিবি দেখুৱাইছোঁ, চাই লওক। তো গাইজ এয়া মোৰ ফ্ৰেণ্ড এই নাঙল উঠিব গৈছে দীপৰ বিলৰ পাৰত। আজি প্ৰথমবাৰ কাৰণে নাও দিছোঁ। এয়া চাওক, মই জাষ্ট নাঙত পৰি দিছোঁ, নপৰিলে হ'লে। তো গাইজ এয়া চাওক দেও, আমি গৈ লওঁ প্ৰথমতে। এয়া চাওক গাইজ, এয়া দীপৰ বিলৰ পাৰৰ নাৱত উঠিছে। এয়া হৈছে দীপংকৰ, মোৰ ফ্ৰেণ্ড। তো এয়া হৈছে দীপৰ বিল। তো এয়া হৈছে দীপৰ বিল। তো আজি আমি ইয়াতে ফুৰিব আহিছোঁ। তো গাইজ দেখাই আছোঁ, এয়া চাওক ওপৰত ধ্ৰুৱ। তুমি ধ্ৰুৱ আহি আছে, কি কিবা বোলে লুকা আহি বানাছ দেখাই আছে। ভালকে ভালকে লাই 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 মৰিবি তো। ধ্ৰুৱ কিবা কৈ দিয়া আমাৰ না। ইয়াত বহি আপোনাৰ কেনেকুৱা অনুভৱ ধ্ৰুৱ? মাৰতক মানুহ। তো কৈ দিয়া কিবা কিবি অলপ। হেল্ল' গাইজ, ইয়াত কি হয়, ক'ত ইয়াত কি কি হয়, ইয়াত আৰু ইয়াত দীপৰ বিল চাই লওক, সুন্দৰ পৰিৱেশ দীপৰ বিল। দীপৰ বিল বুলি ক'লে জাগা ভুলবাই নাই। দীপৰ বিল নামে দীপৰ বিল। আৰু আপোনালোকে এটা শুনিছা, দীপৰ বিলতে জাকৈ মাৰোতে এইটো গানটো শুনিছে আপোনালোকে। এই দীপৰ বিল এইটো বহুত ধৰণৰ মাছ পায়, মাগুৰ মাছ মাৰে এই বিলত। আপোনাৰ চাই লওক, ইয়াৰ নাম সুন্দৰ পৰিৱেশ, নাঙলৈ গ'লে সিটো পাব টেনশ্যন নহয়। আৰু আপোনালোকক ভিতৰত চাই থাকক। তো এতিয়া আমি বৰ্তমান নাহৰ ওপৰত। এয়া চাওক দীপংকৰ, আৰু এয়া হৈছে দীপৰ বিল। তুমি কিবা ক'বা? হেল্ল' গাইজ, অলপ ওচৰত আহি পোৱা। হেল্ল' গাইজ, হেল্ল' গাইজ, ইয়াক মই দীপৰ বিলত নাঙৰ পৰা বাকেট দিছোঁ। চাই লওক আপুনি ভিডিঅ' লওক, কমেণ্ট শ্বেয়াৰ লাইক গোটেইখিনি কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু ঘণ্টিটো বাজি দিবি, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু বেলেগ একাউণ্টটো প্ৰেছ কৰি দিব, প্ৰেছ 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 কৰি দিব, কি প্ৰেছ অঁ। তাৰমানে সাগৰতে প্ৰেছ মাৰে, সেই কৰি দিব। তো গাইজ সলনি মই দিলোঁ। এতিয়া আমি দীপৰ বিলৰ পাৰত। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'টো। তো এয়া হৈছে দীপৰ বিল। তো আমি আজি বিশ্বকৰ্মাৰ দিনা আজি ফুৰিব আহিছোঁ। ভিডিঅ' চাই লওক ভিডিঅ'টো। হেল্ল' গাইজ, ইয়ে দেখো। কি মাতলো বেলেগ? এয়া চাওক গাইজ। এ গাইছ, দেখো মাৰাত্মক মানুহ। নমস্কাৰ, বিশ্বনাথ বাবা কি? আৰু আগৰ ভিডিঅ'ত আমাৰ আছিল নহয়, এয়া চাওক। এয়া আগৰ ভিডিঅ'টো দিছিলোঁ মাৰতক মানুহ। তাৰপিছত এয়া মাৰতক মানুহ আছোঁ। তেনেহ'লে দীপৰ বিল আছে আমাৰ মাজত। দীপৰ বিল বুলি ভুলবা নাহে, ক'ব লাগলি। আপোনালোকে ৰাইজসকলে কি কোৱা নাজানো, দীপৰ বিল বুলি ক'ব নাহে জেগা। মই জানো কথা। আৰু ইয়াৰ মন্দিৰটো মন্দিৰ, কিন্তু ভলিবম গেলি ইয়াত দৰ্শন কৰি যাব লাগে। ৰাইজসকল, তো এতিয়া আমি কি হ'ল ওপৰত আছোঁ? এতিয়া আমি নাঙৰ পাৰত আছোঁ, দীপৰ বিলৰ মাজত, নাঙৰ পাৰত একদম মাধৱ মাছ বুলি ক'ব লাগে একো নাই, মানুহ নথয় তাতে। তো গাইজ দীপৰ বিলত যিটো ৰাকেশ চাইনে গান গাইছিল, তো সেইটো গান কি হয়, তো আমাৰ ধ্ৰুৱ ভাই কৈ দিব, কৈ দিয়া। ৰাইজ, হেল্ল' গাইজ, এয়া চাওক। এয়া চাওক দীপৰ বিলৰ গানটো কি মাৰিছিল, মই কৈ দিয়াম অলপমান, গাই দিয়াম। অঁ। দীপৰ বিলতে চাকৈ মাৰোতে চুকে ধৰিছিলে তোমাৰ ভৰিৰ কণাৰ ফুলত। ভাই মজা আয়া। আৰু
লুতুৰি পুতুৰি দুয়ো হাতুৰি প্ৰেম বোকাতে দীপৰ বিলতে চাকৈ মাৰোতে দুকে ধৰিছিলে তোমাৰ ভৰিকণাৰ ফুলত। তো গাইছ এতিয়া আমি দীপৰ বিলত এনজয় কৰিলোঁ বহুত। তো নাৱত উঠিলোঁ, কিবা কৰিলোঁ, থাকিলোঁ অলপ, তো এনজয় কৰিলোঁ। তো এয়া চাওক আহি আছে ধ্ৰুৱ, দীপংকৰ, তো এয়া উৎপল, মাস্কখন। তো গাইছ চাই থাকক আৰু দেখাই আছোঁ আগত। গাইছ তো এতিয়া আমি দীপৰ বিলত বহুত সময় থাকিলোঁ। তো এতিয়া এয়া চাওক মোৰ ধ্ৰুৱ, এয়া ড্ৰাইভৰ উৎপল, এয়া চাওক আৰু এয়া এয়াৰলাইন। তো এতিয়া আমি গৈ আছোঁ, তো চাই থাকক ভিডিঅ'টো। হেল্ল' গাইছ, তো এতিয়া আমি পলাকবাৰী ঘাটত যাই আছোঁ, মিৰ্জা পলাকবাৰী ব্ৰহ্মপুত্ৰ পাৰত। তো তাত যাম আজি বিশ্বকৰ্মা পূজা বুলি, তো অলপ ঘূৰিব আহিছোঁ। তো মোৰ লগত আছে এয়া চাওক ধ্ৰুৱ, উৎপল আৰু দীপংকৰ। তো এতিয়া ব্ৰহ্মপুত্ৰ পাৰত অলপ ফটো চটো উঠিম আৰু তাত অলপ থাকিম, অলপ টাইম ফুৰিম। তো আৰু আহি আছে আমাৰ লগৰ কেইজনমান, প্ৰণৱ এনেকৈ কোনোবা আহি আছে। তো তাত গৈ দেখাই আছোঁ আৰু কেনেকুৱা। তো তাত গৈ দেখাই আছোঁ আমি ক'ত যাম, কেনেকুৱা ঠাই। তো তাৰ ভিউটো বহুত ভাল লাগে। তো তাৰ ভিউটো দেখাই আছোঁ আমি, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো দেখাই আছোঁ। আৰু এতিয়া আমি ফাইনেলি আহি পালোঁ পলাকবাৰী ঘাট। এয়া চাওক ব্ৰহ্মপুত্ৰ পাৰ, ব্ৰহ্মপুত্ৰ। তো এতিয়া আমি এয়া চাওক দেখিবলৈ পাইছে, গোটেই শিকিলোঁ। তো এইকেইটা মোৰ লগৰকেইটা, ইয়াত আমি ফটো চটো অলপ উঠিম। তো দেখাই আছোঁ চাই থাকক। এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰত এয়া দেখিব পাইছে ব্ৰহ্মপুত্ৰ, আৰু মোৰ লগত এই ধ্ৰুৱ। তো এতিয়া ব্ৰহ্মপুত্ৰ পাৰৰ শিলৰ ওপৰে আমি বুলি আছোঁ, খোজকাঢ়ি আছোঁ। গাইছ আমি এতিয়া ব্ৰহ্মপুত্ৰ চাব আহিছোঁ আমি। ব্ৰহ্মপুত্ৰ এয়া চাওঁ গাইছ। এই ফটো উঠাত ব্যস্ত পোষ্ট দি আছে। ওপৰফালে চাওঁ, আৰু আমাৰ কল্প ভাই আছে ইয়াত। নাম দুৰ্বল ভাই। তো গাইছ এয়া চাওক ফটো উঠি আছে। তো গাইছ এয়া দেখিব পাইছে আপোনালোকে কিমান ধুনীয়া ভিউ এটা ব্ৰহ্মপুত্ৰ পাৰৰ। তো এয়া হৈছে পলাকবাৰী ঘাট, মিৰ্জা পলাকবাৰী ব্ৰহ্মপুত্ৰ পাৰ। তো চাওক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব ঠাইটো কেনেকুৱা লাগিছে। চাওক মোৰ লগৰ কেইটা, আমাৰ এইজন হৈছে বিখ্যাত কেমেৰামেন। এয়া চাওক কেমেৰামেন। আৰু এয়া মোৰ ফ্ৰেণ্ড দীপ, প্ৰণৱ। কেনেকুৱা অনুভৱ ইয়াত আহি? কল্প আৰু হেল্ল' গাইছ, মজা মজা। মোৰ নামটো জানাই। আৰু আমাৰ কৈ দিয়া ইয়াত আহি কেনেকুৱা লাগিছে? ইয়াত এই মজা লাগছে, বেলেগ নাই, মজা সুন্দৰ পৰিৱেশ। আৰু আমাৰ উৎপল ভাই দেখাই দিয়া মোবাইল এবাৰ কিবা কিবি কৰি দিয়ে ইফালে। হেল্ল' ভাই, ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ধ্ৰুৱ ভাই ক'ব কিবা অলপ কৈ দিয়া। হেল্ল' গাইছ, এতিয়া আমি যাবলৈ ল'লোঁ। বহুত ব্ৰহ্মপুত্ৰ মাজকো আহিলোঁ, পাৰকো গ'লোঁ, ছাইডকো গ'লোঁ, গোটেইখিনিয়ে গ'লোঁ, ফটো উঠলোঁ, বাকেট দিলোঁ, বাকেটো দিলোঁ। বঢ়িয়া ব্ৰহ্মপুত্ৰ মাজত চাই লওঁ ব্ৰহ্মপুত্ৰখন দুখি দি, অলপ দুখি দি ব্ৰহ্মপুত্ৰখন চাই সহজ। এবাৰ আমি যাবলৈ লৈছোঁ। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব গোটেই কৰিবি। আৰু কি কৰিব লাগিব ভালকে কৈ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেই কৰিবি। আৰু শান্তিটো যে আছে লৰাই দিবি, তো 2 মান 4 মান 10,000 মান দিবি। এতিয়া বাই আজিলৈ। তো গাইছ আজি মানে, তো যদি ভিডিঅ'টো চাই ভাল লাগিল তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইছ তো এয়া দেখালোঁ আমি পলাকবাৰী ঘাট, মিৰ্জা পলাকবাৰী ঘাট। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। নাপাহৰিব প্লিজ। আজিলৈ বাই, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। তো বাই।